নমস্কাৰ বন্ধুসকল, অসমীয়া সাধাৰণ জ্ঞানৰ ভিডিঅ'ৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু কাষতে থকা বেল আইকনটো টিপি দিয়ক। অসমত কেতিয়া প্ৰথম খাৰুৱা তেলৰ সন্ধান পোৱা গৈছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 1867 চনত। স্বৰ্গনাৰায়ণ উপাধি গ্ৰহণ কৰা প্ৰথম আহোম ৰজাজন কোন আছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ চুহুংমুং। ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস কেতিয়া পালন কৰা হয়? শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 24 ফেব্ৰুৱাৰী। অসমত বন গৱেষণা কেন্দ্ৰ ক'ত আছে? শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি যোৰহাট। কোনখন মহাসাগৰত বাৰ্মুডা ত্ৰিভুজ অৱস্থিত? শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ভাৰত মহাসাগৰ। হিউৱেন চাঙে কিমান চনত অসম ভ্ৰমণ কৰিছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 640 খ্ৰীষ্টাব্দত। ব্ৰাহ্ম সমাজৰ প্ৰথম অধিৱেশন ক'ত হৈছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি কলিকতা। প্ৰথম তৰাইনৰ যুদ্ধ কেতিয়া হৈছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 1191 চনত। বিলাতৰ চিঠি নামৰ ভ্ৰমণ কাহিনীৰ ৰচক কোন? শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি জ্ঞানাধিৰাম বৰুৱা। কলা দিৱস কোন তাৰিখে পালন কৰা হয়? শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 30 অক্টোবৰ। বিশ্বৰ সকলোতকৈ বেছি ধূমপায়ী দেশ কোনখন? শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি চীন। অসমৰ ইতিহাসক কেইটা ভাগত ভাগ কৰা হৈছে? শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 4টা ভাগত। হৰ্ষচৰিত পুথিখন কোনে ৰচনা কৰিছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি বাণভট্ট। সেউজ বিপ্লৱৰ ফলত কোনবিধ শস্য অধিক লাভৱান হৈছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ঘেঁহু। য়ং ইণ্ডিয়া গ্ৰন্থখনৰ লেখক কোন? শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি মহাত্মা গান্ধী। বৈষ্ণৱ ধৰ্মৰ মূল দেৱতা কোন? শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি ভগৱান বিষ্ণু। কাছাৰৰ প্ৰাচীন নাম কি আছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ হিড়িম্বা। কাৰ দিনত হাজোত হয়গ্ৰীৱ মাধৱ মন্দিৰ নিৰ্মাণ কৰা হৈছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ৰঘুদেৱ। দিল্লীক ভাৰতৰ ৰাজধানী স্বীকৃতি কোন চনত প্ৰদান কৰে? শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 1931 চনত। অসমত কেইখন বিশ্ব ঐতিহ্য ক্ষেত্ৰ আছে? শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 2খন। ৰাষ্ট্ৰীয় ভোটাৰ দিৱস কেতিয়া পালন কৰা হয়? শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 25 জানুৱাৰী।
এইবাৰ এই প্ৰশ্নটো আপোনালোকৰ বাবে। মহীশূৰৰ নতুন নাম কি? যদি আপোনালোকে ইয়াৰ শুদ্ধ উত্তৰটো জানে তেন্তে কমেণ্ট কৰি নিশ্চয় জনাব আৰু ভিডিঅ'টো যদি ভাল লাগিল তেন্তে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু এনেধৰণৰ নতুন ভিডিঅ'ৰ আপডেট পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো টিপি দিব। ধন্যবাদ।